মাতিলে কি যাব নোৱাৰি নেকি বিহু খাবলৈ? ও পাপা তেনেকে গলে কব খাবলৈ নোপোৱা বুলি। কলেও কব দিয়ে, চামৰাৰ মুখেদিহে কব, আমি একফালৰ পৰা খায়ে আহিম আৰু। হয় পুতুকন, নালাগে যাবলৈ, বেলেগৰ ঘৰত নামাতাকে খাবলৈ যাব নালাগে। মই নাযাওঁ। মই যাবলৈ দে খাবলৈ নোপোৱাটোক। বিহু বুলি ঘৰতে। মই নাতিনিটো ঘৰৰ পৰা আহো আকৌ, তাক লৈ আহো আজি বিহু খাবলৈ। এনেকে যাব নে খালি হাতে? অলপ পিঠা পনা লৈ যোৱা নাতিনিটোলৈকে। যোৱা আকৌ সোনকালে আনা, নহলে গাড়ী যাবগৈ। এইটো লোৱা। দিয়া পাই সোনকালে যাওঁ। গৈ পাই ফোন কৰিবা। হ'ব তুমি ঘৰতে থাকিবা। ভেবা, ৰাতি খানা কেনেকুৱা খালা? পাপা মজা হৈছে, মজা। তোমালোকে যে বহি আছা হাজৰিকাৰ ঘৰত, বিহু খাবলৈ নোযোৱা নেকি? ধেত্তেৰিকা, মোৰ মনতে নাছিল। পাপা বলা আকৌ সোনকালে যাওঁ। ভেবা, সোনকালে ওলোৱা, বলা, দেৰি হলে আকৌ হাজৰিকা মোক গালি পাৰিব। এই অলপ পিঠা পনা বান্ধি দিয়াচোন হাজৰিকাৰ ঘৰলৈকে। মই বান্ধি আছো, আপোনালোকে ওলোৱাকচোন। ভেবা, বলা। ঐ বুঢ়া, ক'ত যায় মৰা? জহনী, তই ক'ত যায় মৰি আছা আকৌ? অলপ বিহুৰ পিঠা খাই আহো। যা বে, ময়ো অকমান খাই আহো, তিল পিঠা লাৰু। বোলো বিহুও খাওঁ, কলিজাজনীক মনৰ কথাও কওঁ। বুঢ়া, ক'ত কলিজা পালিও আকৌ? ফুনেশ্বৰ, তই মোক কি বুলি ভাবিছ? এজনী কি দুজনী গোটাই ল'ব পাৰো এতিয়াই কলিজা। বুঢ়া, মোকো এজনী গোটাই দিবিচোন। ফুনেশ্বৰ, নোৱাৰো বে, নিজে গোটাই লবি। সেইটো তেল ফুটিলে। ফুনেশ্বৰ, নুফুটিব কিয়? ইমান দিন পোৱাই নাছিলো, এতিয়া পালো বে। বুঢ়া, যেতিয়া ধৰাত পৰিবি নহয়, তেতিয়া পিঠি বহল কৰি দিব, গম পাবা। ককাইদেউ মাতিছিল বিহু খাবলৈ, এতিয়া কেনেকে যাব আৰু ককাইদেউ ঘৰলৈ? ঘৰতো কোনো নাইচোন। আপুনিচোন যোৱাই নাই আমাৰ ঘৰলৈ। এতিয়াহে মৰিলো, এতিয়া কি বুলি কব পাৰো মই? নাই, এই যাম বুলি ওলাইছিলোৱে মই। তুমি আহিবা বুলি মই কেতিয়াৰ পৰা ৰখি আছো, তোমাৰ খবৰ নাইচোন। নাই, যাম বুলি কেতিয়াৰ পৰাই ময়ো ওলাইছিলো, ঘৰতো কোনো নাইতো। তুমি মনটো কিয় মাৰিলা? মই যাই আছো, তুমি যোৱাচোন, মই যাই আছো। চাবা নাহিলে কিন্তু মই পিঠা পনা একোৱে নাখাওঁ। আকৰিজনী, যাই আছো, তুমি যোৱাচোন। সেইটো নহব, তুমি মোৰ পিছে পিছে আহা। গলোৱে, বলা। এতিয়া চোৱাচোন, ককাইদেউ ঘৰত নগলেতো ককাইদেউ বেয়া পাব, আকৌ এই ঘৰত নগলেতো মোৰ জান একে মোক খায়ে মাৰিব। নাই, ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, পিঠা পনা অলপ খায়ে আহো। ইমান দেৰি কৰিব লাগে নে? নাই হাজৰিকা, আহিম বুলি ভাবিছিলো সোনকালে, ঘৰতে অলপ কাম আছিল, কৰি আহোঁতে দেৰিয়ে হ'ল। খুৰা নহয়, পাপা মিছাই কৈছে, পাপা মোৰ লগতে বহি আছিল ঘৰতে। ভেবা, নকবি। বুঢ়া, নাই একো নাই। নাই, ই গমেই পোৱা নাই, মই কামখিনি কৰি ইয়াৰ লগত বহিলোতো। আমি বহিয়ে থাকিলো, কি আছে লৈ আহা। গৈছো, অলপ বহাচোন। খুৰীদেউ, পিঠা পনা কি আছে লৈ আহা, আৰু মোলৈ নাৰিকল লাৰু লৈ আহিবাচোন। হ'ব লৈ গৈছো, তুমি বহাচোন। অকমান ওলাই যাই পিঠা পনা খায়ে আহো নেকি? নিজৰ টকাৰেহে খালেহে বেয়া লাগিব। বেলেগৰ টকাৰে খাম, বেলেগৰ ঘৰত যে একে থচকি ভৰাই ল'ম। অকলে গলেনো কিমাননো দিব আৰু কিমাননো খাম? নাই, ল'ৰাটোকো লগত লৈয়ে যাওঁ। পুতুকন, আহা আকৌ, বিহু খাবলৈ যাওঁ। পাপা মোক মাতিছে নেকি? মাতিছিলো, বলা আকৌ বিহু খাই আহো। পাপা আমাকচোন কোনো বিহু খাবলৈ মতাই নাই। গাধা গৰু, বিহু খাবলৈ নামাতিলে কি যাব নোৱাৰি নেকি বিহু খাবলৈ? পাপা তেনেকে গলে কব খাবলৈ নোপোৱা বুলি। কলেও কব দিয়ে, চামৰাৰ মুখেদিহে কব, আমি একফালৰ পৰা খায়ে আহিম আৰু। পুতুকন, নালাগে যাবলৈ, বেলেগৰ ঘৰত নামাতাকে খাবলৈ যাব নালাগে। মই নাযাওঁ। যাবলৈ দে খাবলৈ নোপোৱাটোক। বিহু বুলি ঘৰতে একো বজাৰ নকৰিলে, পিঠা পনা একো বনাবই নোৱাৰিলো, এতিয়া বেলেগৰ ঘৰত খাব যাব আহিছে। ইমান চিকটা মানুহ এইটো। তোৰ মুখতে কিন্তু বিৰাট টেপকে আছা। কেতিয়াবা আকৌ এনেকে বজাম, ঘৰ এৰি পলাবা। হ'ব, তুমি বজালে ময়ো চাই নাথাকো। ময়ো বজাব জানো। কি হ'ল কি হ'ল? পাপা আপুনি যোৱাকচোন, পিঠা পনা খাই আহক বেলেগৰ ঘৰত যাই। হ'ব, নেযাওঁ দিয়া, আজি পিঠা পনাকে নাখাওঁ। নালাগে যাব, নিজৰ ঘৰত বনাব নোৱাৰিলে বেলেগৰ ঘৰত খাব যাব নালাগে, ইমান দাক্ষ মানুহ হ'ব নালাগে।
ঐ তই ইমান টেপ টেপাই আছে যে ঐ লৰু ক'তনো লৰুডাল হয় পুতুকলা আকৌ ঘৰতে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আকৌ লাইক কমেণ্ট কৰিবাচোন লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আকৌ